নমস্কাৰ, আজি লৈ আহিছোঁ এটা নতুন ৰেচিপি। এতিয়া হওক ভিডিঅ'টো মাজলৈ যাওঁ। প্ৰথমে ভাত কেৰেলা দুটা লৈছোঁ। দুটা ভাত কেৰেলা ফালি লৈছোঁ। আৰু এইফালে কেৰাহী এটা পাতি দিছোঁ। তাতে দি দিছোঁ এমুঠিতকৈও অলপ বেছি মচুৰ দাইল। দি দিছোঁ ফালি ৰখা ভাত কেৰেলা কেইপিচ। এতিয়া ইয়াতে আধা গিলাচ পানী ঢালি দিছোঁ। পানী বেছি ল'ব নালাগে। আৰু এতিয়া প্ৰায় 10 মিনিটমানৰ কাৰণে মিডিয়াম টু ল' ফ্লেমত ঢাকি ৰাখিম। মাজতে ভাতকেৰেলা কেইপিচ লুটিয়াই দিছোঁ যাতে আনটো ফালে ধুনীয়াকৈ সিজি উঠে, আৰু ঢাকন দি ৰাখিছোঁ। এতিয়া সম্পূৰ্ণ 10 মিনিট হৈ যোৱাৰ পিছত ধুনীয়াকৈ ভাতকেৰেলা কেইপিচ সিজি উঠিছে, আৰু এই কেইপিচ এতিয়া উলিয়াই ৰাখিছোঁ। এতিয়া ফ্লেমটো হাই কৰি দালিখিনি ধুনীয়াকৈ পানী শুকোৱালৈ হেতাৰে লৰাই দিছোঁ আৰু ঢাকি ৰাখিছোঁ ঠাণ্ডা হ'বলৈ দি। এতিয়া কেৰাহী এটা গৰম কৰি লৈছোঁ। তাতে দি দিছোঁ মিঠাতেল। প্ৰথমে দি দিছোঁ দুটা শুকান জলকীয়া। শুকান জলকীয়াখিনি এনেকৈ ভাজি লৈছোঁ। আনটো এটা পাত্ৰত ওলাই ৰাখিছোঁ। আৰু এতিয়া দি দিছোঁ কেঁচা জলকীয়া 3টা। কেঁচা জলকীয়া 3টা ফুটাই লৈছোঁ, নহ'লে তেলত দিয়াৰ লগে লগে ফুটি উঠে। কেঁচা জলকীয়াখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া দি দিছোঁ কেইফুটমান নহৰুখিনি ধুনীয়াকৈ তেলত ভাজি ল'ম। হেতাৰে ধুনীয়াকৈ এনেকৈ লৰাই এতিয়া ভাজি হৈ গৈছে, উলিয়াই ৰাখিছোঁ আনটো এটা পাত্ৰত। এতিয়া দি দিছোঁ কাটি ৰখা পিঁয়াজ ৰঙা হোৱালৈকে ভাজিম, আৰু হেতাৰে খুব ধুনীয়াকৈ এনেকৈ লৰাই পিঁয়াজখিনি ৰঙা হওঁতে উলিয়াই ৰাখিছোঁ। এতিয়া ইয়াতে অলপ তেল দি দিছোঁ। ইয়াতে বইল কৰি ৰখা ভাতকেৰেলা কেইপিচ ফ্ৰাই কৰি লৈছোঁ। ধুনীয়াকৈ এনেকৈ লুটিয়াই দিছোঁ, আৰু এয়া ফ্ৰাই কৰা হৈ গৈছে। এতিয়া দি দিছোঁ দুফাল বিলাহীখিনি কোমল হোৱালৈকে ফ্ৰাই কৰি ল'ম। এতিয়া লুটিয়াই দিছোঁ, আৰু বিলাহী কেইডোখৰ কোমল হৈ গৈছে, আৰু এতিয়া উলিয়াই ৰাখিছোঁ। এতিয়া লৈছোঁ এটা খুন্দনা। তাতে দি দিছোঁ ভাজি ৰখা পিঁয়াজ, নহৰু আৰু জলকীয়া। এইখিনি ধুনীয়াকৈ খুন্দি ল'ম। দি দিছোঁ অলপ নিমখ, আৰু খুন্দনাৰে এনেকৈ খুন্দি লৈছোঁ। এইফালে উলিয়াই ৰাখিছিলোঁ ফ্ৰাই কৰি ৰখা ভাতকেৰেলা কেইডোখৰ। এনেকৈ কাটি লৈছোঁ পিচ পিচ কৰি। এতিয়া দি দিছোঁ ফ্ৰাই কৰি ৰখা বিলাহী কেইপিচ। এতিয়া দি দিছোঁ দালিত ধুনীয়াকৈ পানী শুকাই গৈছে ঠাণ্ডা হোৱাৰ লগে লগে। আৰু দি দিছোঁ পিচি ৰখা মছলাকেইটা, আৰু দি দিছোঁ নিমখ সোৱাদ অনুসাৰে। আগতেও নিমখ দিছিলোঁ, অলপ কমকৈ দিব। দি দিছোঁ কাটি ৰখা পিঁয়াজ আৰু অলপ মিঠাতেল, আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি এটা পাত্ৰত ধুনীয়াকৈ উলিয়াই দিছোঁ। আৰু এয়া ৰেডি হৈ গৈছে আমাৰ দালি আৰু ভাতকেৰেলাৰ পিটিকা। আৰু খাবলৈ ইমানেই সুস্বাদু হয়, আপোনালোকে ট্ৰাই কৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ।